বিশাল জলধারার মতো ইমান ডাবর মৎস্যময় কাহানি দেখা নাই হে মৎস্য রাজন আপুনি প্ৰকৃততে মৎস্য নহয় মই আজিলৈকে মৎস্য ইমান ভয়ংকৰ ৰূপত কাহানিও দেখা নাই মই জানিব পাৰিছো আপুনি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিজনৰ ভিতৰত কোনোবা এজন গতিকে পলম নকৰি মোক সত্যৰ পৰিচয় দিয়ক নমো নমো নাৰায়ণ প্ৰভু তুমি কে মহাজ্ঞানী সত্যব তোমাক আমি আত্মপৰীক্ষা কৰিলো আমি বিষ্ণু কিয়নো আপুনি মৎস্যৰূপ ধাৰণ কৰিব লগা হ'ল শুনা ৰাজা সত্যব প্ৰভু আজি আদৰ ৰাখি